ছাবস্ক্ৰাইব কৰক আছামিজ অল ইন ওৱান চেনেল আৰু দবাওক কাষত থকা ঘণ্টা বুটাম টেকন'লজি এণ্টাৰটেইনমেণ্ট সকলো ধৰণৰ ভিডিঅ' অসমীয়াত চাবৰ কাৰণে বন্ধুসকল আপোনালোকে স্ক্ৰীণত যে দেখিছে এনেকুৱা ধৰণৰ মেছেজ মই ভাবোঁ হয়তো মোৰলৈকে নাহে আপোনালৈও আহে আপোনাৰ কিছুমান ফ্ৰেণ্ডেই হওক ফেমিলি মেম্বাৰেই হওক বা আপোনাৰ হোৱাটছএপৰ কণ্টেক্টত থকা মানুহে আপোনাক এনেকুৱা মেছেজবোৰ চেণ্ড কৰে যে আপুনি তলত থকা লিংকটো ক্লিক কৰক আপুনি 12 মাহলৈ ফ্ৰী জিঅ' পাব বা এনেকৈও দেখুৱাই যায় কেতিয়াবা যে মোদী চৰকাৰৰ তৰফৰ পৰা এটা বিনামূলীয়া লেপটপ দিয়া হৈছে আপুনি লিংকটোত ক্লিক কৰক ঠিক আছে তেতিয়া আপুনি পাব বা এনেকৈ ইণ্ডিয়ান আৰ্মিৰ ফ্ৰী টি চাৰ্ট দিয়া হৈছে IPL ফ্ৰী টি চাৰ্ট দিয়া হৈছে তলৰ লিংকটোত ক্লিক কৰক এনেকুৱা ধৰণৰ মেছেজবোৰ হোৱাটছএপত আমাৰ ফ্ৰেণ্ডৰ হোৱাটছএপৰ কণ্টেক্টে আমাক দিয়ে হয়নে নহয় বন্ধুসকল ঠিক আছে প্ৰকৃততে এইবোৰ পায়নে নাপায় কেতিয়াবা এনেকৈ আহে ফ্লিপকাৰ্ট বিগ বিলিয়ন ডে 99 টকাত এটা আপুনি মোবাইল পাব বা এমাজন গ্ৰেট ইণ্ডিয়ান চেল আপুনি পাব এটকাত এটা পেন ড্ৰাইভ এনেকুৱা ধৰণৰ স্কেম লিংক আহি থাকে মই আপোনালোকৰ স্ক্ৰীণত যে দেখুৱাইছোঁ এই তাৰে মেছেজৰ স্ক্ৰীনশ্বট মই ক্ৰপ কৰি দিছোঁ আহি নাহে বুলি কোনেও ক'বও নোৱাৰে আহি প্ৰায় প্ৰকৃততে আমি এইটো আজি জানিম আমি আজি আলোচনা কৰিম ইয়াৰ ৰহস্যটো কি আৰু এইটো পায় নে নাপায় ইয়াৰ বিষয়তে আলোচনা কৰিম ঠিক আছে বন্ধুসকল নমস্কাৰ বন্ধুসকল মই হ'লো অবিনাশ আৰু আপোনালোকে চাই আছে আছামিজ অল ইন ওৱান ইউটিউব চেনেল বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক যদি মোৰ চেনেলত নতুন ভিউৱাৰ হয় তেতিয়াহ'লে কৈছোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কিয়নো মই আপোনালোকৰ কাৰণে সদায় আগবঢ়াই থাকিম লেটেষ্ট টেকন'লজি ইনফৰ্মেটিভ আৰু এণ্টাৰটেইনমেণ্ট ধৰণৰ সকলো ধৰণৰ ভিডিঅ' অসমীয়াত আগবঢ়াম সেইকাৰণে কৈছোঁ বন্ধুসকল তলত থকা ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আমি দেৰি নকৰোঁ ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আপোনালোকক দেখুৱাবলৈ মই কেইটামান লিংক একেলগে গোটাই থৈছোঁ গোটেইকেইটা ৱেবছাইট যাম মই আৰু আপোনালোকক দেখুৱাম দেখিছেনে এইকেইটা হ'ল কেইটামান লিংক বন্ধুসকল মই এতিয়া কৈছোঁ এইটো এটা সম্পূৰ্ণ ফেক আৰু স্কেম হয় মই ইয়াৰ কথাখিনি বুজাই দিছোঁ ফাৰ্ষ্ট মই গ'লোঁ এইটো এটা এড হ'ল प्रधानमंत्री की लैपटॉप वितरण योजना 2017 मोदी सरकार की तरफ से बिल्कुल फ्री में लैपटॉप वितरण किया जा रहा है इस लिंक पर जाइए আমি যেতিয়া লিংকটোত যাম ঠিক আছে লিংকটোত যোৱাৰ লগে লগে যিটো ৱেবছাইটত আমাৰ ভিজিট হৈছে তেনেকৈতো মোৰ দৰে বহুত মানুহ ভিজিট হোৱাৰ লগে লগে যিটো হোষ্টিং ৱেবছাইটৰ হোষ্টিং কোম্পানী হয় সেই কোম্পানীটো ৱেবছাইটটো ওনাৰক পইচা দিব ঠিক আছে কাৰণ তেওঁ ট্ৰেফিকটো পাইছে ফৰ এক্সাম্পল মই দিলোঁ আমি এনেকৈ দিওঁ ন এনেকৈ লিংকছটোত গৈ অবিনাশ দিলোঁ ষ্টেট দিলোঁ আছাম ঠিক আছে বা চিলেক্ট ইউৰ ব্ৰেণ্ড আপোনাক কোনটো ব্ৰেণ্ডৰ লেপটপ লাগিব এনেকৈ যে চিলেক্ট কৰে তাৰপিছত অ'কে কৰিলোঁ তাৰপিছত অ'কে কৰাৰ পাছত আপোনাৰ এইটো অপশ্যন দিছে চাওক ইনভাইট ফ্ৰেণ্ড আপোনাৰ 15জন ফ্ৰেণ্ডক ইনভাইট কৰিবলৈ কৈছে তাৰপাছতে অৰ্ডাৰ কৰিব পাৰিব ঠিক আছে মই বন্ধুসকল কৈ দিছোঁ আপুনি 15জন ফ্ৰেণ্ডক ইনভাইট কৰাৰ পাছতো এইটো কেতিয়াও নাপায় ফ্ৰীকৈ সেইজন 15জন ফ্ৰেণ্ড ইনভাইট কৰাৰ পাছত আপোনাক আকৌ এটা এপছ ইনষ্টল কৰিবলৈ দিব সেই এপছটো ইনষ্টল কৰাৰ পাছত আপুনি এপছটো ইনষ্টল কৰাৰ লগে লগে ৰিফাইল লিংকৰ দ্বাৰা ৱেবছাইটটো এডমিনে পইচা পাব ঠিক আছে তাৰপিছত আপুনিতো একো নাপায় আৰু আপুনিতো 15জন ফ্ৰেণ্ডক ইনভাইট কৰিলে ন অলৰেডি আকৌ সেই 15জনে বেলেগ 15জনক পঠিয়ালে 15জনক তেনেকৈ পঠিয়ালে সঁচাকৈ পাম বুলি চবেই মেছেজটো পাই গ'ল তেওঁলোকে সঁচাকৈ পাম বুলি ভাবিলে আপোনালোকৰ একো লাভ নহ'ল আল্টিমেটলি লাভ হ'ল কাৰ যি ৱেবছাইটৰ অ'নাৰ তেওঁ ট্ৰেফিক পালে হোষ্টিং প্ৰভাইডাৰে তেখেতক পইচা দিলে আৰু এপছ ইনষ্টল কৰাৰ কাৰণে তেওঁ ৰিফাইল লিংকত এপছ ডেভেলপাৰৰ পৰা তেওঁ পইচা পালে ঠিক আছে পাৰ ইনষ্টলত 15 টকা 20 টকা তেনেকৈ পইচা পালে ঠিক আছে বন্ধুসকল তাৰপিছত এইটো দেখুৱাইছোঁ আপগ্ৰেড জিঅ' ছাৰ্ভিচ এনেকৈ দিছে যে আপুনি এই লিংকটোত গ'লে আপুনি আপোনাৰ জিঅ' ছাৰ্ভিচটো আপগ্ৰেড কৰিব পাৰিব আৰু 31 মাৰ্চ 2018 লৈকে আপুনি ফ্ৰী ইণ্টাৰনেট কৰিব পাৰিব জিঅ'ৰ ঠিক আছে এইটো কোনো ৰিলায়েন্স জিঅ'ৰ লগত ৰিলেটেড নহয় মুকেশ আম্বানীৰ লগত ৰিলেটেড নহয় এইটো ফেক স্কেম হয় ঠিক আছে এইটো এপছত যেতিয়া এই লিংকটো আপুনি যোৱাৰ পাছত কি কৰিব আপোনাক দেখিছেনে ডাইৰেক্ট এটা এপছ ইনষ্টল কৰিবলৈ কৈছে ডাউনলোড APK এই এপছটো যেতিয়া আপুনি ইনষ্টল কৰিব ৱেবছাইটটো অ'নাৰৰ এটা ৰিফাইল লিংক আছে সেই ৰিফাইল লিংকত আপুনি এপছটো ইনষ্টল কৰাৰ কাৰণে যিটো এপছ ইনষ্টল কৰিব এপ ডেভেলপাৰ বা তেওঁ পাৰ ইনষ্টলত 20 টকা 30 টকা তেনেকৈ পাব আৰু এপছটো ইনষ্টল কৰাৰ পাছত আপোনাক এনেকৈ ক'ব যে আপুনি ছাৰ্ভিচটো পাবলৈ এই মেছেজটো 15জনক পঠিয়াই দিয়ক
ঠিক আছে 15জনক পঠিয়াই দিলে 15জনক পঠিয়াই দিয়াৰ লগে লগে আকৌ তেওঁলোক 15জনে বেলেগ 15জনক পঠিয়ালে ঠিক আছে এইটো একদম সম্পূৰ্ণ স্কেম আৰু এটা কৈছোঁ এইটো এটা আচৰিত কথা xxxe3.com এনেকুৱা আহে আপোনাৰ বিগ বিলিয়ন ডে এভেইলেবল ইন এমেজন এইটো একদম সম্পূৰ্ণ বিনামূলীয়া কেলে এইটো ওলাই আছে আপোনাৰ ইয়াত এমেজন ওলাইছে কিন্তু আপুনি URL-ত চাওক xxxe8.com ওলাইছে এইটো মানে এটা সম্পূৰ্ণ মিছা স্কেম ন আৰু সদায় আপোনাৰ এইটো লিখা আছে অনলি ওৱান গেম এলাউন্স পাৰ IP এটা IP এড্ৰেছত এবাৰহে স্পিন কৰিব পাৰিব কিন্তু আপুনি এটা IP এড্ৰেছৰ পৰা সদায় স্কেম কৰি থাকিব পাৰে সদায় স্পিন কৰি থাকিব পাৰিব আৰু এইবোৰ কমেণ্টবোৰ দেখিছেনে এইটো প্ৰথমটো আছে চেভিয়াৰ ষ্টেভিন এইটোকে সদায় ওলাই থাকে আৰু সদায় 4 মিনিট গৈ ওলাই থাকে আৰু 2 নম্বৰটোত 13 মিনিট গৈ ওলাই থাকে সদায় একেটা টাইমে হৈ থাকে কাৰণ এইটো স্কেম এইটো ফিচিং ৱেবছাইট হয় আৰু আপুনি এনেকৈ স্পিন কৰিব স্পিন কৰাৰ লগে লগে ফাৰ্ষ্ট টাইমত আপোনাৰ সদায় ওলাই ইউ উইন 1 এক্সট্ৰা স্পিন দেখিছেনে এইটো ওলালে ঠিক আছে আপুনি অ'কে কৰিলে ভাবিলে মই আকৌ এটা স্পিন পালোঁ তাৰপাছত সদায় এপল মেকবুকে ওলাব যিটো দাম পায় 1.5 লাখ টকা সেইটো কোনে আপোনাক কিনি দিব এইটো এমেজনৰ কোনো ৱেবছাইটেই নহয় এইটো xxxe8.com ঠিক আছে তাৰপাছত আপুনি ভাবিলে ৱাও মই এইটো পাইছোঁ অ'কে কৰিছোঁ এনেকৈ দিছে ৱাও তাৰপাছত আপোনাক এইটো শ্বেয়াৰ কৰিবলৈ দিছে 15জন ফ্ৰেণ্ডৰ লগত যদি আপুনি শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰি দিয়াৰ লগে লগে 14জন ফ্ৰেণ্ডে আকৌ তেওঁলোক 14জনক দিব আল্টিমেটলি ৱেবছাইটটোৱে হেৰি পালে ৱেবছাইটটোৱে ট্ৰেফিক পালে আৰু ৱেবছাইটৰ অ'নাৰটোৱে পইচা পালে ঠিক আছে হোষ্টিং প্ৰভাইডাৰৰ পৰা আৰু এইটো 14জনক এপছ শ্বেয়াৰ কৰাৰ পাছত এটা এপছ ইনষ্টল কৰিবলৈ দিব আৰু ঠিক তেনেদৰে তেওঁলোকক এপছটো ইনষ্টল কৰাৰ ফলত অ'নাৰে পাব পইচা কিন্তু আপুনি নাপায় একো ঠিক আছে বন্ধুসকল আৰু এইটোত আৰু এটা কথা আছে মই কৈ দিছোঁ আপোনালৈ কেতিয়াবা বেংকৰ পৰা ফোন আহে বা কিবা অফাৰ বিচাৰি ফোন আহে বা আপুনি এনেকৈ ইঞ্চুৰেঞ্চ কৰক আপোনাৰ এনেকৈ বেংকৰ একাউণ্ট খোলক সেই নাম্বাৰবোৰ ক'ত পায় মই আজি আপোনাক দেখুৱাই দিছোঁ আপুনি যে ইয়াত এইবোৰ ডিটেইলছবোৰ দিলে আপোনাৰ ফোন নম্বৰ নাম দিলে এইবোৰ দিয়াৰ পিছত কেতিয়াবা নাম দিবলৈ আহে মোবাইল নম্বৰ দিবলৈ আহে সেই ডাটাবোৰ আপোনাৰ যোনে টেলিকম কোম্পানীবোৰক সৰু যিবোৰ কোম্পানীবোৰ আছে আপোনাক ফোন কৰে সেই কোম্পানীবোৰক দি দিয়ে ঠিক আছে তেওঁলোকে তাৰ পৰাও পইচা লয় তেতিয়াহ'লে বন্ধুসকল মই কৈছোঁ এইটো একদম সম্পূৰ্ণ মিছা কথা এনেকুৱা মেছেজ আপোনালোকে হোৱাটছএপত আহিলে কোনো ইম্পৰ্টেণ্টেই নিদিব আৰু শ্বেয়াৰ নকৰিব আৰু যিসকলে নাজানে তেওঁলোককো কথাটো বুজাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব কিয়নো এইটো বহুতে সঁচা বুলি ভাবে আৰু বহুতে ইমান কামোৰ দিয়ে ইমান হোৱাটছএপত মেছেজ দিয়ে নহয় ক'ব নোৱাৰি আৰু সকলোৱে দিয়ে যে এইটো সঁচা এইটো চাব xxxe8.com এইটো গৈছোঁ তেওঁলোকে কৈছিল যে এটা IP এড্ৰেছত এবাৰহে স্পিন কৰিব পাৰি কিন্তু এইটো একেটা IP এড্ৰেছ মোৰ একেটা মোবাইলে ঠিক আছে মই আকৌ স্পিন কৰিব পাৰিছোঁ এক্সট্ৰা পিনেই ওলাব চাব এক্সট্ৰা স্পিন দেখিছেনে এইবাৰ এপল মেকবুকে ওলাব সদায় এপল মেকবুকে জিকি থাকিম আৰু দেখিছেনে বন্ধুসকল তাৰপাছত আকৌ 7জনক শ্বেয়াৰ কৰিবলৈ ক'ব শ্বেয়াৰ কৰাৰ পাছত কণ্টিনিউ আপোনাৰ এপছ ইনষ্টল কৰিবলৈ ক'ব ঢোকেই বাছ একদম আপোনালোকে এইবোৰ নকৰিব একদম ফটুৱা হয় আৰু আপোনাৰ এইবোৰ ভাইৰাছ সোমোৱাৰো চান্স থাকে মেলৱেৰ দি দিয়ে এওঁলোকে আৰু এওঁলোকে দিয়া এপছবোৰ ইনষ্টল কৰিলেও আপোনাৰ মেলৱেৰ হয় চ' আপোনালোকে বন্ধুসকল এনেকুৱা কামবোৰ নকৰিবই ঠিক আছে বন্ধুসকল এইটো ইয়াত আৰু এটা ৰখাইছোঁ একেটা স্পিনৰ পৰাই মই কৰিলোঁ ঠিক আছে নে একেটা স্পিনৰ পৰা কৰিলোঁ আকৌ স্পিন কৰিব পাৰিম আৰু এইকেইটা টাইমকেইটা চাওক 4 মিনিটেই হৈ আছে কমেণ্ট একেকেইটা মানুহে দেখিছেনে এনেকৈ আছে চ' এইটো একদম সম্পূৰ্ণ মিছা এনেকুৱা ধৰণৰ স্কেমৰ পৰা আপোনালোক আঁতৰি থাকিব কিন্তু কৰি কোনো লাইফ নাই আপোনাৰ টাইমটো ৱেষ্ট হয় আৰু বেলেগক ধনী কৰা হয় বেলেগ ধনী হৈ আছে এপছ ইনষ্টল কৰিছে বেলেগে পইচা পাইছে বেলেগৰ ৱেবছাইটত ট্ৰেফিক পাইছে বেলেগে পইচা পাইছে চ' আপোনালোকে এইবোৰ স্কেম বুলি ধৰিব পাৰিব এইটো এটা ইম্পচিবল কিয় দিব আপোনাক কিয় দিব সেইটো ভাবি চাব ন এইটো চাওক এমেজন দিছে এভেইলেবল এট এমেজন কিন্তু ৱেবছাইটটোৰ লিংক চাওকচোন আপুনি xxxe.com হয়নে নহয় ঠিক আছে বন্ধুসকল আশা কৰোঁ আজি ভিডিঅ'টো আপোনালোকে চাই ভাল পালে মই দিয়া ইনফৰ্মেশ্যনখিনি ভাল পালে বন্ধুসকল মই আপোনালোকলৈ সদায় এণ্টাৰটেইনমেণ্ট ভিডিঅ'ই হওক টেকন'লজি ইনফৰ্মেশ্যন ভিডিঅ'ই হওক সকলো ধৰণৰ ভিডিঅ' আগবঢ়াই থাকিম আপোনালোকে জাষ্ট যদি মোৰ চেনেলৰ নতুন ইউজাৰ হয় প্লিজ ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰি মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি বিনামূলীয়া মেম্বাৰ হৈ লওক ছাবস্ক্ৰাইব কৰি লোৱাৰ পাছত মই আপলোড কৰা সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব ঠিক আছে বন্ধুসকল তেতিয়াহ'লে আজিলৈ বিদায় আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উভতি আহিম বাই বাই জয় আই অসম
away.